দাদা ঐ দাদা ঐ ৰাতিপুৱা তোক কিহে পাইছে হা ঐ পাগল পিতাই তোক বজাৰলৈ বেঙেনালৈ যাবলৈ কৈছে ৰাতিপুৱা দাঁত মাজিবলৈ কলকে টকামান নাপাওঁ এতিয়া আকৌ বজাৰলৈ বেঙেনা বিক্ৰী কৰিব লাগিব চা নোৱাৰো এইবিলাক কৰিব এনেকুৱা কিয় কৈছ আমি দুখীয়া মানুহ আমাৰ দুখৰ মাজতে সুখবোৰ বিচাৰি ল'ব লাগিব এতিয়া দুখ সুখৰ কথা মই একো বুজি নাপাওঁ মুঠতে মই যাব নোৱাৰো বছ কি কৰিছ ঐ ৰাজা তই ভঙা চকীখন লৈ কিমান দিন চলি থাক হয় দে তই আজিলৈকে বাইক এখন কিনিব নোৱাৰিলি ঐ চালা ইয়াৰ লগত থাকিলে আমাক ছোৱালীবোৰে নাচোৱা হ'ব বল বল এবাৰ বল 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 এই চাইকেল চেক কৰি দে তুমি কি হলো এনেকৈ কেতু ফালে আহিছ যে সেইদিনা যে বাইক এখনৰ কথা কৈছিলো কি হ'ল ইবানে মই নাজানো পিতাৰে কক যা এগিলাস পানী দিবা হে ডিঙিটো কিবা একেবাৰে শুকাই গৈছে পিছে মহাৰাজ কৰ পৰা আহিলে কিবা বাইকৰ কথা কৈ থকা শুনিছিলো যে মহাৰাজ বোলে এখন বাইক লাগে নহলে লগাৰ পৰা জুকাই এতিয়া মাক বাপেকৰ গাড়ী বিক্ৰী কৰি দিলে হব বাইক বাইক লাগে তাক বাইক বাইক দিহে দিছো তাক আজিলৈকেতো হাতত কাম এটা ল'ব নোৱাৰিলে এনেকৈ ডেকা ল'ৰা এটা ঘৰত বহুৱাই বহুৱাই খুৱাই আছো
পঢ়া পাতিটো একো কৰিবই নোৱাৰিলে লাজ পোৱা নেকি কি কৰিছা কি কৰিবা আৰু আছো এনে কোৱা ঠিক আছে যাম দিয়া কিছু সময় হল আরে রানী তুমি এবোৰ কি কৈছা মোৰ দেউতাৰ একমাত্ৰ ছোৱালী গতিকে তোমাৰ লগত মই আৰু ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰিম মেঘা দাদা মোৰ লগৰ তিনাই ফোন কৰি মোক সকলো কথাই কৈছে চা দাদা আমি দুখীয়া মানুহ ধনী মানুহৰ লগত আমি ফেৰ মাৰিব নোৱাৰো কাৰণ সিহঁতে মানুহ চিনি নাপায়ো টকাকে ভাল পায় আৰু আজিৰ সমাজত টকা নহলে কোনো কাৰো নহয় দাদা এজনী ছোৱালীৰ বাবে তই নিজৰ জীৱনটো ধ্বংস কৰি দিব নোৱাৰ মা পিতাৰ বহুত আশা আছে তোৰ ওপৰত গতিকে তোৰ নিজৰ জীৱনৰ বাবে নিজৰ ভৱিষ্যতৰ বাবে নিজৰ ঘৰখনৰ বাবে নিজকে সলনি কৰি এজন ভাল মানুহ হিচাপে গঢ় দিবলৈ চেষ্টা কৰো দাদা মই আজিহে আচলতে বুজিছো সমাজখন আচলতে কিমান জটিল মই কথা দিছো মেঘা আজিৰ পৰা মই সলনি হৈ দেখুৱাম ভাল মানুহ হৈ দেখুৱাম এই মুহূৰ্তৰ পৰা বেলেগ বেলেগ ৰূপত বাই
আজিলৈকে এটা কাম হাতত ল'বই নোৱাৰিলে সি ভুল হৈছে দেই মোৰ নেক্সট